দালিখিনিত মানে একে সম্পূৰ্ণ বস্তু দিয়া হৈছে আৰু মূলা, ওলকবিৰ পিছত এয়া উৰহি, এইটো বোলে নল উৰহি দিছোঁ, পিছত কলা জিৰা আৰু শুকান জলকীয়া দি পেলাই তেল মাৰি দিলোঁ। ইমান দাম দি পেলাই কিনি আনে, চব্জি আনাই কৰিবলৈ বেয়া লাগে বাৰু, যিখিনি পচেই আৰু একেবাৰে মিছল চব্জি দালি। এয়া মই বাৰীৰ পৰা মানিমুনি, সৰু মানিমুনি আৰু ডাঙৰ মানিমুনি তুলি আনি ধুনীয়াকৈ ধুই পেলাই থৈ দিছোঁ। এইকণ হ'ল কেঁচা হালধি, মই বাৰী চুকৰ পৰা উঠাই আনিছোঁ, একদম উঘালি পেলাই আনিছোঁ। ধুনীয়াকৈ আকৌ এইকণকো ধুই ধাই একেবাৰে বাকলি চাকলি গুচাই লৈছোঁ। এইকণ হালধি ইয়াত দি দিলোঁ। শিলপতাত খুন্দিম বুলি ভাবিছিলোঁ, আধা খুন্দা সেই কৰিম আৰু নাই, শিলত দেখোন একেবাৰে মাৰিবই নোৱাৰোঁ, ধুমুৰ মাৰিম বুলি ভাবিছোঁ, ওলাই পেলাই ছিটিকি যায়গৈ। সেইকাৰণে আকৌ মেচিনত গুড়ি খুন্দি দিলোঁ। কেঁচা হালধি অকণমান দি দিলোঁ। এয়া মানিমুনিখিনি আকৌ দি দিলোঁ, ধুনীয়াকৈ কাটি লৈ পেলাই। ৰংটো কিন্তু ধুনীয়া আহিছে কেঁচা হালধি দিছোঁ যেতিয়া। দুটাও কিন্তু ঔষধ হয়, মানিমুনিও ঔষধ, কেঁচা হালধিও ঔষধ, পেটৰ কাৰণেও ভাল, স্কিনৰ কাৰণেও ভাল, চবৰ কাৰণেই ভাল। কেঁচা হালধি আৰু কেঁচা মানিমুনি দুইটা একেলগে মিহলাই মই চাটনি বনাই খাওঁ, কেঁচা হালধি আৰু মানিমুনি। কিন্তু আজি বনাই নাখাওঁ, এনেকৈ দিম খাওঁ। এই ৰংটো ধুনীয়া হৈছেনে বাৰু? জনাব দেই মতামতটো। ভাল লাগিলে লাইক এটা কৰিব, বাকী একো নকওঁ, কমেণ্টৰ কথা। লাইক এটা কৰি দিব আৰু চাব, ইমানটোতে মই ফটোখন মাৰি দিম। এজনী আমাৰ দাৱনী হয়, আঘোণৰ মাহৰ দাৱনী। এইটোও দাৱনা, ধান কটা জানো। ভাজিখন হৈ গ'ল, এতিয়া নমাই দিম। মোৰ মানুহজনে আকৌ এনেকুৱা নহ'লে নাখায়, কি ভাজিছা, ভাজা হোৱা নাই, আধা কেঁচা এনেকৈ কয়। এইটো হ'ল মানিমুনি কেঁচা হালধি দিয়াটো, আৰু আলু আৰু কেঁচা লাই পিটিকা, আৰু এইফালে লাই ভাজি। পিছত মই শাকৰ কোনো চব্জি লোৱা নাই, আৰু যিটো হাতেৰে পিটিকিছিলোঁ, এইটো বস্তু পিটিকিছিলোঁ, নুধুলোঁ আৰু ময়ে পিটিকিছোঁ, ময়ে খাম।